हेलो फ्रेंड्स मोर चैनेलर अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। বেহাৰবাৰী আউটপোষ্টৰ মোহন হল খাদ্যমন্ত্ৰী খাদ্য বস্তুৰ দাম বঢ়া তেও কি কৈছে চাও হক। বজাৰত যে জুই লাগিছে আপুনি কি কৰিব? জুই লাগিলে তো পানী মাৰিব লাগিব ন? হেতু কোৱা নাই, বজাৰত যে জুই চাই দাম হেতু কৈছো। জুই আৰু চাই বজাৰত কোনে বেচিছে? ওহো মই খুদিছো যে বস্তুবিলাকৰ দাম বাঢ়িছে, কমাবলৈ আপুনি কি কৰিব? নহয় চাওক, এতিয়াতো আপোনালোকে বস্তুবিলাকৰ দাম বঢ়াটো দেখিছে, কিন্তু মানুহবিলাকে যিটো হাৰত বস্তুবিলাক খাইছে বস্তুবিলাক নাটনি হৈছে, গতিকে বস্তু খালেতো দাম বাঢ়িবই ন? আৰে খাবতো লাগিব, সেইবুলি দাম বঢ়াব নি? নাই কমাব লাগিছিল। কেনেকে কমাব? বহুত বেছি প্ৰশ্ন কৰি আছে অ নিমিষা এটা কিমান প্ৰশ্ন সুধিছে। সুধিমে, বজাৰত কলা বেপাৰীয়ে উৎপাত বঢ়াইছে, কলা বেপাৰীয়ে দাম বঢ়াইছে, আপুনি কি কৰিব? কলা বেপাৰীবিলাক ধৰি জেলত ভৰাই মাহ পেটত নতুনকে বগা বেপাৰী এপইণ্টমেণ্ট দিব লাগিব। ভাল লাগিলে ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব।